ada povai crazy aporpen songkrepi ahampang asong atum cherapsi Citizenship Amendment Bill 2016 apthak ke khamke asaideng Pini Dipu Railway Station along minute krepo apartment train khangsi kachidon dunde angthek chipaklang jongsi sarkar penthang RDP pet pulote laan suse kachesong pekepangtang thujilang puta hamphanga song hinpen ke hang paso এই পাহাৰীয়া জিলাখনত ডিফু সদৰত আমি কাৰ্বি আংলঙৰ কেউটা জাতীয় আৰু ৰাজনীতি দল সংগঠনৰ সহযোগত একেলগে এটা ট্ৰেইন অৱৰোধ কাৰ্যসূচী আমি আজি ইয়াত ডিফু ষ্টেচনত গ্ৰহণ কৰিছোঁ আমি এই প্ৰতিবাদী থলীৰ পৰা কেউটা জাতীয় সংগঠন তথা ৰাজনৈতিক সংগঠনে এটা দাবী জনাইছোঁ কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰ আৰু অসম চৰকাৰক যে অসমত যি অবৈধ হিন্দু বাংলাদেশী ৰক্ষণবেক্ষণ দিবৰ বিচৰা নাগৰিকত্ব সংশোধনী আইন অতি শীঘ্ৰে বাতিল কৰিব আমি দাবী জনাইছোঁ এই থলীৰ পৰা সংগ্ৰামৰ আজি থলীৰ পৰাই আৰু আমি ক'ব বিচাৰিছোঁ যে অসমৰ সমূহ জাতি জনগোষ্ঠীয়ে খিলঞ্জীয়া সমূহ জাতি জনগোষ্ঠীয়ে যি দাবী জনাই আহিছিলে যে অসমত ভাষা সংস্কৃতি ধ্বংস কৰিব পৰা এখন আইন তেওঁলোকে খিলঞ্জীয়া মানুহৰ ওপৰত জাপি দিব বিচাৰিছে আমি কোনো কাৰণতে এই নাগৰিকত্ব সংশোধনী 2016 আইনখন মানি নলওঁ আৰু বিজেপি চৰকাৰে তথা অসম চৰকাৰে যদি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ আৱেগ অনুভূতিক যদি উপলুঙা কৰি পেলাই তেওঁলোকে যদি জোৰ জবস্তি কেনে যদি অসমত যদি এই আইনখন জাপি দিব বিচাৰে তেতিয়াহ'লে অনাগতত ইয়াতকৈ আমি ভয়ংকৰ কাৰ্যসূচী ল'বৰ বাবে আমি প্ৰস্তুত আছোঁ আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ শৰীৰত শেষ বিন্দু তেজ থকালৈকে আমি ইয়াৰ প্ৰতিৰোধ কৰি যাম আমি ইয়াক এই আইনখনৰ বিৰুদ্ধে আমি সবল গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম এতিয়াও আমি ক'ব বিচাৰিছোঁ যে সৰ্বানন্দ সোণোৱালে জাতিৰ নায়ক উপাধি পাইছিলে সদৌ অসম ছাত্ৰ সন্থাই তেওঁক জাতিৰ নায়ক উপাধি দিছিলে তেওঁ অসমীয়া জাতিৰ জনগোষ্ঠীৰ সমূহৰ আৱেগ অনুভূতি কিয় বুজি পোৱা নাই ইমান দিনে গোটেই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে যদি এই আইনখন বিৰোধিতা কৰিছে আজি অসমৰ সৰ্বানন্দ সোণোৱাল মাননীয় মুখ্যমন্ত্ৰীজনে কিয় নিচুপ হৈ বহি আছে আজি মেঘালয় আজি মিজোৰাম আজি নাগালেণ্ড আজি অৰুণাচলৰ যদি ৰাজনৈতিক দলসমূহে যদি বিজেপি চৰকাৰখনৰ যি অংশীদাৰ হৈছে তেওঁলোকৰ যদি মুখ্যমন্ত্ৰীয়ে এই আইনখন যদি জাপি দিলে আঁতৰি আহি বুলি ক'ব পাৰিছে কি স্বাৰ্থত কি লোভত আজি জাতিৰ নায়কজনে এই বিপদৰ সন্ধিনত জাতিৰ লগত সহযোগ নিদি পেলাই তেখেতে দিল্লীৰ বহুতীয়াৰ বিজেপি চৰকাৰৰ তলত যে শৰণাপন্ন হৈছে তেখেতক কিন্তু ইতিহাসত এদিন কলংকিত অধ্যায় ৰাখিব অসমজুৰি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি ৰেল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সেই অনুপাতে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং আঞ্চলিক সমিতিয়ে এই ডিফু ষ্টেচনত ৰেল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই প্ৰতিবাদ থলীৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন এই অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে নাগৰিকত্ব সংশোধনী আইন কোনো পধ্যে অসমৰ জনগণে মানি নলয় ইতিমধ্যে এই আইনখনৰ বিৰুদ্ধে অসমৰ শৈক্ষিক সমাজ অসমৰ বৌদ্ধিক সমাজ অসমৰ শিল্পী অসমৰ সাহিত্যিক অসমৰ ছাত্ৰ সমাজ সৰ্বত্ৰে আজি এই নাগৰিকত্ব সংশোধনী আইনখন তেওঁলোকে বিৰোধিতা কৰিছে কিন্তু ক্ষমতাৰ লালসাত আৰু তেওঁলোকৰ ৰাজনৈতিক জীৱন দীৰ্ঘম্যাদী আৰু ৰাজনৈতিক জীৱন তেওঁলোকৰ সুৰক্ষা কৰাৰ স্বাৰ্থত এই জাতিধ্বংসী আইনখন তেওঁলোকে বলবৎ কৰাৰ স্বাৰ্থত সৰ্বানন্দ সোণোৱাল আৰু বিজেপি চৰকাৰখনে এই আইনখন অসমত বলপূৰ্বকভাৱে জাপি দিব বিচাৰিছে যাৰ পৰিপ্ৰেক্ষিতত আজি অসমখন আজি অগ্নিগৰ্ভ পৰিৱেশ সৃষ্টি হৈছে তাৰ সত্ত্বেও কিন্তু চৰকাৰখনে কেৱল ক্ষমতাৰ লালসাত এনেদৰে অসমৰ জনগণৰ আৱেগ অনুভূতি নৎসাত কৰি এই আইনখন বলপূৰ্বকভাৱে জাপি দিব বিচাৰিছে যাৰ পৰিপ্ৰেক্ষিতত আজি দেখা গৈছে যে এই আইনখন আমাৰ যদি চাওঁ ওচৰীয়া ৰাষ্ট্ৰ নাগালেণ্ড মিজোৰাম আদি এই ৰাজ্যসমূহে কিন্তু এই আইনখনক তেওঁলোকে বিৰোধিতা কৰিছে কিন্তু কি স্বাৰ্থত এগৰাকী জাতীয় নায়ক হৈ তেওঁ অসমৰ জনগণৰ আৱেগ অনুভূতি নৎসাত কৰি কি স্বাৰ্থত এই আইনখন তেওঁলোকে অসমত জাপি দি এই অসমৰ আজি এই সাতাম পুৰুষীয়া যি ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও ক্ষান্ত নাথাকে অনাগত দিনত এই আইনখন বিৰোধিতাৰ অৰ্থে ইয়াতকৈ জনজন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ পাইছে মানে কিয়নো আমাৰ ইণ্ডিয়া আমাৰ ভাৰত কৈছে যে আমাৰ এটা ধৰ্মৰ কাৰণে আমাৰ ইণ্ডিয়াটো হোৱা নাই আমাৰ কোনোবা একটা
কালচাৰ কাৰণে হোৱা নাই এটা ল্যাঙ্গুৱেজ কাৰণে আমাৰ ইণ্ডিয়াটো হোৱা নাই ইণ্ডিয়াটো আমি ইউনাইটেড হৈছে বিকজ অফ হিষ্ট্ৰী আৰু এইটো হিষ্ট্ৰীটো হৈছে যে উই হেভ ফট টুগেডাৰ এগেইনষ্ট দ্য ব্ৰিটিছ এটা আৰ্টিকল 368 মতে যিটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল যিটো এমেণ্ডমেণ্ট কৰিলে যি এইটো আমাৰ চিটিজেনশ্বিপ আছে এইটো গোটেই চেঞ্জ কৰি দিব আমি ইলিগেল মিনছ ইলিগেল হয় বাংলাদেশী তাতে হিন্দু হ'ব পাৰে খ্ৰীষ্টিয়ান হ'ব পাৰে এনি কাইণ্ড অফ ৰিলিজিয়নছ হ'ব পাৰে বাট ইলিগেল ইমিগ্ৰেণ্ট মিনছ ইলিগেল ইমিগ্ৰেণ্টছ গতিকে আমি আগৰ পৰা আমি বিৰোধিতা কৰি আহিছে আজি আমি 70টা সংগঠনৰ লগত আজি পলিটিকেল অৰ্গেনাইজেশ্যন আৰু নন পলিটিকেল অৰ্গেনাইজেশ্যন সকলো মিলি the whole citizen of Assam and the whole citizens of Northeast is protesting against this very citizenship amendment bill and the government has to respond আজি কনৰাড চাংমাই দি দিলে লিখিত আকাৰে দি দিলে যে তেওঁলোকৰ গভৰ্ণমেণ্টে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিৰোধিতা কৰিছে যোৱাকালি ডে বিফৰ yesterday বিজেপিৰ প্ৰেচিডেণ্ট অফ মিজোৰাম লিখিত আকাৰে কৈছে যে হি উইল ৰিজাইন ফ্ৰম দ্য ভেৰি পোষ্ট দ্য প্ৰেচিডেণ্ট অফ দ্য বিজেপি ফ্ৰম মিজোৰাম ইফ দ্য চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল ইজ পাছ কিন্তু আজি আমাৰ কাৰ্বি আংলঙৰ চিফ এক্সিকিউটিভ আমাৰ তুলনা নহয় এতিয়ালৈকে নামাত আছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ বিষয়ে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা মানুহ আমাৰ কাৰ্বি আংলং আৰু অসমৰ ৰাইজক এতিয়া trying to politicalize the very people of Assam গতিকে আমি স্পষ্ট কথা আমাৰ আন্দোলনটো আমি জাৰি ৰাখিব যেতিয়ালৈকে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল বাতিল নহয় we will fight News Text Report, News 24 Karbi Anglong.